বৰ ভাল কথা তোমালোকৰ নিচিনা এনেকে উদ্যমী ছোৱালীবোৰ ইণ্টাৰভিউ দিবলৈ অহাটো খুব ভাল কথা হৈছে চোৱা আজিকালিৰ যুগত চাকৰি এটা পোৱা কিমান ডাঙৰ কথা কিমান টান কাম হৈ পৰিছে জানাইতো সেয়েহে ইণ্টাৰভিউ বুলি ক'লে কেতিয়াও বিমুখ কৰিব নালাগে তৎক্ষণাত যাব লাগে ইণ্টাৰভিউ দিবলৈ বুজি পাইছা এতিয়া মই তোমাক কিছুমান কুৱেশ্যন কৰিম তুমি তাৰ এনচাৰ দিবা ধৰি লোৱা তোমাক যদি মই সুধো তুমি ঘৰ চাফ কৰিব পাৰিবানে পাৰো স্যাৰ পাৰিবা নিশ্চয় তুমি বাচন বৰ্তন ধুব পাৰিবা পাৰো স্যাৰ আৰু এই ধৰা এই যে বেছি নহয় কৰবাত যে অকণমান কোণে চুকে কোণে যে মকৰাৰ জাল থাকে জালটো গুচাব জাৰুৰে পাৰিম স্যাৰ পাৰিবাতো কিয় নোৱাৰিবা গুড আৰু এটা কথা নহয় এই কাপোৰ ধুব ৱাশ্বিং মেচিন নাই হাতেৰে মানে মেনুৱেলি পাৰিবাতো কিয় নোৱাৰিবা মই জানো পাৰিবই লাগিব আৰু সৰু ল'ৰা ছোৱালীক ৰাখিব পাৰিবা কিয় নোৱাৰিবা স্যাৰ অকণমান জবটোৰ বিষয়ে জানিব পাৰিমনে কেলেই নোৱাৰিবা তুমি শুনা আচলতে আমাৰ ঘৰৰ এই পাৰ্ট টাইম কৰা এই ছোৱালীজনী আজি কেইদিনমান ধৰি অহা নাই ভাবিলো এটা ইণ্টাৰভিউ পাতি এই যে নিয়োগ মেলা যে পাতিছে মই ভাবিলো কি মই নিজেই চৰকাৰেহে পাৰেনে মই পাৰো নিয়োগ মেলা পাতি দিলো তাত তোমালোকৰ দৰে ছোৱালী আহিলে ইমান ধুনীয়া কথা ভাবিছো আছো